হেল্ল' এভৰিৱান, আপোনালোক সকলোলৈ মোৰ ইউটিউব চেনেল দাপোন সপোনলৈ স্বাগতম জনাইছোঁ। যিহেতু দুৰ্গা পূজা কালিৰ পৰা আৰম্ভ হৈছে, কালি ষষ্ঠী আছিলে, আজি সপ্তমী। দাদা আৰু মই অলপমান পুৰণি গুদাম আৰু মৃত্যুঞ্জয় মন্দিৰৰ ফালে যাম বুলি ওলাই আহিলোঁ। আৰু এই পুৰণি গুদামত প্ৰত্যেকবাৰৰ দৰে এইবাৰো ভিৰ হোৱা দেখা গৈছে। আৰু এই গ্ৰন্থমেলা সাৰি আহিলোঁ। ইয়াতে গ্ৰন্থমেলাতে কিবা অনুষ্ঠান হৈ থাকে সদায়, এইবছৰ বুলিয়েই নহয়, প্ৰত্যেক বছৰৰ পৰাই গ্ৰন্থমেলাত এনেকৈ অনুষ্ঠানবোৰ হৈ থাকে। আৰু এইবাৰো বহুত মানুহ দেখিবলৈ পোৱা গৈছে। দোকান যদিও কম, কিন্তু মানুহৰ ভিৰটো আজি সপ্তমীৰ দিনাখনেই দেখিবলৈ পোৱা গৈছে। ভাল লাগে। আৰু পুৰণি গুদামৰ পূজা আমি সৰুৰে পৰা চাই আহিছোঁ। যিহেতু মই পুৰণি গুদামতেই জন্ম হৈছোঁ আৰু পুৰণি গুদামতেই মোৰ ঘৰ, গতিকে সৰুৰে পৰা পুৰণি গুদামৰ পূজা চাই ভাল লাগে। যিহেতু পুৰণি গুদামৰ দেৱী কাঠৰ হয়, গতিকে ব'লকচোন ভিডিঅ'টো উপভোগ কৰোঁ। এয়া আহি গৈ আমি একদম পূজা মণ্ডপ পালোহি। দেখিলোঁ তাতচোন মানুহে আৰতি কৰা নাই, আৰতি অলপ পিছত হ'বহে বোলে। তাকে অলপমান সেৱা সৎকাৰ কৰি অলপমান ফুৰি আহিলোঁগৈ দাদাৰ লগত। অলপমান ঘূৰি পকি ল'লোঁ, দোকান পোহাৰবোৰো চালোঁ। ভাল লাগিছে। এইবাৰৰ পুৰণি গুদামৰ পূজা বহুতেই ভাল লাগিছে বুলি ক'ব পাৰি। আৰু আকৌ আৰতিৰ কাৰণে ঘূৰি আহিলোঁ চাবলৈ। যিহেতু আকৌ আমি মৃত্যুঞ্জয় মন্দিৰৰ ফালে যাম, গতিকে তাৰ পৰা ওলাই দিলোঁ। আৰু মই দাদাক অকণ ভিডিঅ' কৰিব দিলোঁ। দাদাই আজি কেমেৰা ধৰিবলৈ দিছোঁ। আৰু তেনেকৈ ভিডিঅ' কৰা নহ'লে এতিয়া ঘৰলৈ যাওঁ। দেৱীক সেৱা সৎকাৰ কৰিলোঁ, ঘূৰিলোঁ ফুৰিলোঁ। আৰু যিহেতু 3 দিন আছে, গতিকে বাই বাই। আকৌ এটা নতুন ভিডিঅ'লৈ আহি আছোঁ। বাই বাই।